হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই তুলিকা, অসমীয়া বোৱাৰী তুলিকা এটা ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা আজি ভাবিছোঁ, আজি মাঘ বিহু হয়, গতিকে আজি ভাবিছোঁ ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰোঁ। বিহুত আজি দিনটোত কি কৰোঁ কি নকৰোঁ তাকে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। চাই যাবচোন ভিডিঅ'টো শেষলৈকে চাব, চাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। আমাৰ শুন গা ধুলে, ধুই কৰি নতুন কাপোৰ পিন্ধি ৰেডি হৈ আছে আজি বিহু বুলি। হাই কোৱা। এতিয়া বাহিৰতে চব বহি আছোঁ। আমাৰ ঘৰতে বহি আছে চব, মায়ে দেউতা বহি আছে। তাৰপৰা এফালে আছে আমাৰ শুন ৰৈ আছে, বৌয়ে নেল পলিচ লগাই আছে। ৰ'দটো নাই, ৰ'দটো থকা হয় বেছি ভাল লাগিলে হয়, ৰ'দ নাই আজি। এয়া আমাৰ ইয়াৰে শিমলু তলত গাঁৱৰ ডেকা ল'ৰাখিনি লগ লাগি পেলাই ভোগালী উৎসৱ পাতিছে, তাৰে কিছু দৃশ্য দেখাইছোঁ। তাতে মোৰ ছোৱালী দেউতাকৰ লগত গৈছিলে, তাতে উঠা ফটোকেইখন ইয়াত মই লগাই দিছোঁ। আৰু হঠাৎ মোৰ গাটো বেছি বেয়া হোৱাৰ কাৰণে মই ভিডিঅ'টো আগবঢ়াব নোৱাৰিলোঁ। তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। পিছৰখিনি মই কি কৰিলোঁ কি নকৰিলোঁ দেখাব নোৱাৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাব, চাই কেনেকুৱা পাই জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহিছোঁ।